গাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে আজি মোৰ বাৰ্থডে আছিলে দিনটোটো গলেই আৰু ৰাতিয়ে কালি 12টা বজাত মোক উইশ কৰিছিলে তাৰপিছত দিনত একো বাৰ্থডেৰ উদযাপনৰ একো নাছিলে আৰু এতিয়া মোৰ সেইকাৰণে মনটো বহুত দুখ লাগি আছিল কিন্তু এতিয়া যেতিয়া কামৰ পৰা আহিছিলে তেতিয়া এটা কেক লৈ আহিছিলে আৰু এতিয়া মোক কৈছে যে ৰেডি হৈ লোৱা কেকটো কাটি আমি বাহিৰত ডিনাৰ কৰিবলৈ যাম আৰু তেতিয়া মনটো মোৰ বহুত ভাল লাগিছিলে সেইবাবে মই এতিয়া ৰেডি হৈ লৈছো আৰু বাকি কি কৰো কেক কাটিম বাহিৰলৈ যাম ক'ত যাম আপোনালোকক সকলোখিনি দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব Good morning. কালি আৰু ভিডিঅ' কৰা নহলে কালি যেহেতু আহি পাওঁতে আমাৰ দেৰি হ'ল 10:30 বাজিলে আৰু আহি গা চা ধুই মেলি শুই গ'লো আৰু ভিডিঅ' নকৰিলো ভাবিলো ভিডিঅ'টো আজি এণ্ড কৰি দিওঁ ইয়াতে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ